শ্রীগণেশায় নমঃ। নমস্কাৰ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পঞ্জিকাৰ প্ৰতিটো উপাদানৰ আমাৰ জীৱনত বিশেষ প্ৰভাৱ থাকে, যেনে শুভযোগে সকলো কামত সফলতাৰ পথ প্ৰশস্ত কৰে। গ্ৰহৰ প্ৰভাৱৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি মঙলবাৰ ২০২৬ চনৰ আগষ্ট মাহৰ ১৮ তাৰিখ। আজি শ্ৰাৱণ মাহৰ শুক্লপক্ষৰ ষষ্ঠী তিথি। ষষ্ঠী তিথি ভগৱান কাৰ্তিকৰ উপাসনাৰ বাবে অত্যন্ত শুভ। আজি চিত্ৰা নক্ষত্ৰ, যিয়ে আপোন সৃষ্টিশীলতা কঢ়িয়াই আনে। ৰাতিপুৱা ৩:২৯লৈকে শুভযোগ থাকিব, যিয়ে সকলো কামত জয় প্ৰদান কৰে। আজি সূৰ্যোদয় ৰাতিপুৱা ৬:০৪ আৰু সূৰ্যাস্ত সন্ধিয়া ৬:৫৭ হ'ব। আবেলি ৩:৩৪ পৰা সন্ধিয়া ৫:২১লৈকে ৰাহু কাল থাকিব। এই অশুভ সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৬ পৰা ১২:৫৬লৈকে থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ ব্যক্তিসকল, আজি ১৮ আগষ্ট ২০২৬ মঙলবাৰ। আজি চন্দ্ৰ আপোনাৰ সপ্তম স্থানত অৰ্থাৎ তুলা ৰাশি আৰু চিত্ৰা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আজিৰ দিনটো আপোনাৰ জীৱনত ভাৰসাম্য আৰু সমন্বয় ৰক্ষা কৰিবলৈ অতি গুৰুত্বপূৰ্ণ। আপোনাৰ ৰাশিৰ অধিপতি মঙল মিথুন ৰাশিত আৰু সূৰ্য সিংহ ৰাশিত থকাৰ বাবে আপোনাৰ মাজত এক ধৰণৰ উৎসাহ থাকিব। কিন্তু আজি আপুনি আপোনাৰ পৰিয়াল বা বন্ধু-বান্ধৱৰ মাজত কাৰোবাৰ নেতিবাচক আচৰণৰ সন্মুখীন হ'ব পাৰে। ই কোনো ডাঙৰ সমস্যা নহয়, কিন্তু ই আপোনাৰ মনত অলপ দুখ দিব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য ধৰক আৰু নিজে আগভাগ লৈ পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতক। তেওঁলোকৰ অনুভূতি বুজি পালে আপুনি তেওঁলোকৰ সমস্যা সমাধানত সহায় কৰিব পাৰিব। আজি অলিভ গ্ৰীণ ৰং আপোনাৰ বাবে শুভ। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ পুৱা ১০ বজাৰ পৰা ১১ বজালৈ সময়টো অতি ফলপ্ৰসূ। শনিৰ মীন ৰাশিৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি আজি প্ৰকৃতিৰ মাজত অলপ সময় কটালে আপুনি মানসিক শান্তি আৰু স্পষ্টতা লাভ কৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাৰ তুলনাত বৌদ্ধিক স্পষ্টতাৰ দিন। চিত্ৰা নক্ষত্ৰৰ চন্দ্ৰই আপোনাক সৃষ্টিশীল কৰি তুলিব, কিন্তু মনোযোগ নিদিব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি তৰ্ক এৰাই চলক। কাৰোবাৰ কথাত লগে লগে প্ৰতিক্ৰিয়া নিদিব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ পৰিৱেশ উন্নত কৰাৰ দিন। ঘৰৰ কাৰোবাৰ মন বেয়া হ'লে আজি তেওঁক বুজাবলৈ চেষ্টা কৰক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো কৰ্মক্ষেত্ৰত সাৱধান হোৱাৰ দিন। কাৰো সৈতে তৰ্ক নকৰিব। শান্ত হৈ কাম সম্পূৰ্ণ কৰক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব, বিশেষকৈ গাঁঠিৰ বিষ বা হজমৰ সমস্যা অৱহেলা নকৰিব। আজিৰ এটা সৰু পৰামৰ্শ, আজি কাৰো মনত দুখ নিদিয়াকৈ এটা ভাল কাম কৰক। আজিৰ প্ৰশ্ন, আপোনাৰ জীৱনত এনে কোন ব্যক্তি আছে যাৰ কথাই আপোনাক সদায় ইতিবাচক শক্তি দিয়ে? কমেণ্টত অৱশ্যে জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। মৰমৰ বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি ১৮ আগষ্ট আপোনালোকৰ বাবে এক অতি আনন্দদায়ক আৰু ৰোমাঞ্চকৰ দিন। আজি চন্দ্ৰ তুলা ৰাশিৰ চিত্ৰা নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপুনি আপোনাৰ একঘেয়ামী জীৱনৰ পৰা এক সুন্দৰ বিৰতি লাভ কৰিব। আজি আপুনি আপোনাৰ মন আৰু শৰীৰক সতেজ কৰি তুলিবলৈ কোনো দীঘলীয়া ভ্ৰমণ বা বন্ধুৰ সৈতে ফুৰিবলৈ যাব পাৰে। আজি আপুনি দিনটোৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব আৰু দিনটোৰ শেষত এক ইতিবাচক অনুভৱ কৰিব। এটা কথা মনত ৰাখিব, আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব।
কাৰণ গ্ৰহৰ অৱস্থানৰ বাবে আপুনি অলপ আৱেগিক হৈ পৰিব পাৰে। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ পুৱা 10 বজাৰ পৰা 11:15 বজাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ই আপোনাক ভাল ফলাফল দিব। আজি আপোনাৰ ভাগ্যশালী ৰং হ'ল সেউজীয়া। আপোনাৰ আৱেগিক অৱস্থাৰ ওপৰত ৰাহুৰ প্ৰভাৱ থকাৰ বাবে মন শান্ত ৰাখিবলৈ অলপ সময় ধ্যান কৰক। আজি কোনো দৰিদ্ৰ লোকক খাদ্য দান কৰক। ই আপোনাৰ বাবে অতি শুভ হ'ব। আজি মোৰ আপোনালোকলৈ এটা প্ৰশ্ন আছে। আপোনাৰ মতে জীৱনত সফল হ'বলৈ পৰিশ্ৰম নে ভাগ্য? কোনটো বেছি গুৰুত্বপূৰ্ণ? কমেণ্টত জনাব। বন্ধুসকল, এই জ্যোতিষশাস্ত্ৰৰ জ্ঞান আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোড স্কেন কৰি আপোনাৰ সাধ্য অনুসৰি দান দি আমাৰ চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ' অটুক লায়ক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি 18 আগষ্ট মঙলবাৰ আপোনালোকৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত অৰ্থাৎ তুলা ৰাশিত আৰু চিত্ৰা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আপোনাৰ ৰাশিৰ অধিপতি বুধ গ্ৰহ কৰ্কট ৰাশিত থকাৰ বাবে আজি আপোনাৰ মনত বহুতো চিন্তাৰ উদয় হ'ব পাৰে। আজি আপোনাৰ মাজত এক প্ৰতিযোগিতামূলক মনোভাৱ আৰু কিবা এটা কৰি দেখুওৱাৰ উচ্চাকাংক্ষা দেখা যাব। চিত্ৰা নক্ষত্ৰৰ প্ৰভাৱৰ বাবে আপুনি কামত অতি সূক্ষ্ম দৃষ্টি ৰাখিব। কিন্তু মনত ৰাখিব যে খং বা আক্ৰমণাত্মকতাই সদায় সফলতা নিদিয়ে। আজি আপুনি নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰখা অতি প্ৰয়োজনীয়। কৰ্মক্ষেত্ৰত বা ব্যৱসায়ত কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। আপোনাৰ বুদ্ধি আৰু যুক্তিহে আপোনাৰ আচল শক্তি, সেয়েহে আৱেগৰ বশৱৰ্তী হৈ কোনো ভুল সিদ্ধান্ত নল'ব। যদি আপুনি মানসিক চাপ অনুভৱ কৰিছে, তেন্তে সেয়া মনত চেপি নৰাখি আপোনাৰ বন্ধু বা পৰিয়ালৰ সৈতে মুকলিকৈ কথা পাতক। আজি দুপৰীয়া 1 বজাৰ পৰা 2:30 বজালৈ আপোনাৰ বাবে অতি অনুকূল সময়। আজি আকাশী নীলা ৰঙৰ কাপোৰ পিন্ধাটো পৰিহাৰ কৰক, কাৰণ ই আজি আপোনাৰ বাবে নেতিবাচক হ'ব পাৰে। আজি কোনো দৰিদ্ৰক সহায় কৰক বা চৰাইক খাদ্য দিয়ক। ই আপোনাৰ মনৰ অশান্তি দূৰ কৰাত সহায় কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়াত মনোযোগ দিয়াৰ দিন। কিন্তু ছ'চিয়েল মিডিয়াৰ অতি ব্যৱহাৰৰ পৰা সাৱধান হওক। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সংযম ৰাখক। খৰখেদাকৈ লোৱা সিদ্ধান্তই সম্পৰ্কত দূৰত্ব আনিব পাৰে। গৃহিণীসকলে আজি ঘৰৰ আৰ্থিক পৰিকল্পনাত গুৰুত্ব দিয়ক। চাকৰি কৰা লোকসকলে উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতোতে নম্ৰতা অৱলম্বন কৰক। ব্যৱসায়ীসকলে আজি নতুন বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক। বৃদ্ধসকলে স্বাস্থ্যৰ প্ৰতি যত্ন লওক, বিশেষকৈ হজমৰ সমস্যা হ'ব পাৰে। আজি মোৰ আপোনালোকলৈ এটা প্ৰশ্ন আছে। আপোনাৰ জীৱনত এনে কোনো ঘটনা ঘটিছিল নেকি, য'ত আপুনি খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি এটা ডাঙৰ ক্ষতিৰ পৰা হাত সাৰিছিল? কমেণ্টত অৱশ্যে জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। সেয়েহে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। যদি সম্ভৱ হয়, ভিডিঅ'টোৰ আৰম্ভণিতে দিয়া QR কোডত দান দি আমাক সহায় কৰক। প্ৰিয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি 18 আগষ্ট মঙলবাৰ। আজি চন্দ্ৰ তুলা ৰাশি আৰু চিত্ৰা নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ পৰিয়ালৰ সৈতে অতি আনন্দদায়ক দিন পাৰ হ'ব। পৰিয়ালৰ গুৰুত্ব আজি আপুনি অনুভৱ কৰিব আৰু তেওঁলোকৰ সৈতে সময় কটাই আপুনি মানসিক শান্তি লাভ কৰিব। আপোনাৰ প্ৰিয়জনৰ বাবে আজি কিবা বিশেষ কৰক, সাৱধান হ'ব। মঙল গ্ৰহৰ প্ৰভাৱৰ বাবে আজি কোনো ধৰণৰ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক আৰু অৰ্থনৈতিক দিশত সাৱধানতা অৱলম্বন কৰক। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ দিবলৈ ভাল। চাকৰিজীৱীসকলে কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব। বয়সস্থসকলে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, বিশেষকৈ হজম শক্তিৰ সমস্যাৰ প্ৰতি সচেতন হ'ব। আজি মুগা ৰঙৰ পোচাক আপোনাৰ বাবে শুভ হ'ব আৰু সন্ধিয়া 5 বজাৰ পৰা 6 বজাৰ সময়খিনি আপোনাৰ বাবে আটাইতকৈ সুখৰ হ'ব। আজি পুৰণি বন্ধুৰ সৈতে যোগাযোগ কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ প্ৰশ্ন, আপুনি আপোনাৰ জীৱনত কিহৰ বাবে আটাইতকৈ কৃতজ্ঞ? কমেণ্টত জনাওক। ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু চেনেলটোক সমৰ্থন কৰক। প্ৰিয় সিংহ ৰাশিৰ জাতক জাতিকা, আজি 18 আগষ্ট আপোনালোকৰ বাবে এক অতি উৎসাহী দিন। চন্দ্ৰ তুলা ৰাশি আৰু চিত্ৰা নক্ষত্ৰত থকাৰ বাবে জীৱনৰ সকলো দিশতে এক নতুন শক্তি অনুভৱ কৰিব। সূৰ্য নিজৰ সিংহ ৰাশিত থকাৰ বাবে
আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল আজি নিশ্চিতভাৱে পাব। যদি আপুনি চাকৰি সলনি কৰিব বিচাৰে, তেন্তে আজিৰ দিনটো অতি অনুকূল। আপোনাৰ কামৰ প্ৰশংসা হ'ব আৰু পদোন্নতি বা বোনাছ পোৱাৰ সম্ভাৱনা আছে। কিন্তু সাৱধান হ'ব, চিত্ৰা নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ মনত অলপ অহংকাৰ আহিব পাৰে। সেয়েহে কৰ্মক্ষেত্ৰত নম্ৰতা বজাই ৰাখিব। শিক্ষাৰ্থীসকলৰ বাবে আজি নতুন কিবা শিকিবলৈ ভাল দিন। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত স্পষ্টতা ৰাখিব, কাৰণ ৰাহুৰ প্ৰভাৱত ভুল বুজাবুজি হ'ব পাৰে। গৃহিণীসকলৰ বাবে ঘৰুৱা কামত আজি সফলতা আহিব। ব্যৱসায়ীসকলে আৰ্থিক লেনদেনত সাৱধান হ'ব আৰু ওপৰত অন্ধবিশ্বাস নকৰিব। বৃদ্ধসকলে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব আৰু নিয়মীয়াকৈ ঔষধ খাব। আজি সন্ধিয়া ৫:৪৫-ৰ পৰা ৩৬লৈ সময়খিনি অতি শুভ। আজি কমলা ৰঙৰ পোছাক পিন্ধাটো আপোনাৰ বাবে ভাগ্যশালী হ'ব। আজি এটা ভাল কাম হিচাপে কোনোবা কিতাপ পঢ়ক, ই আপোনাৰ মনক শান্তি দিব। বন্ধুসকল, আজি আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ জীৱনত কোনটো বস্তুৱে আপোনাক আটাইতকৈ বেছি শান্তি দিয়ে? কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে চেনেলটোক সহায় কৰক আৰু লাইক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰিয় কন্যা ৰাশিৰ জাতক-জাতিকাসকল, আজি 18 আগষ্ট মঙলবাৰ আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ সতৰ্কতা অৱলম্বন কৰিবলগীয়া দিন। চন্দ্ৰ তুলা ৰাশিত আৰু চিত্ৰা নক্ষত্ৰত থকাৰ বাবে স্বাস্থ্যৰ যিকোনো সৰু-সুৰা সমস্যা হ'লেও তাক অৱহেলা নকৰিব। আজি স্বাস্থ্যৰ বাবে কিছু খৰচ হোৱাৰ সম্ভাৱনা আছে, সেয়েহে আৰ্থিক পৰিকল্পনা আগতীয়াকৈ কৰি ৰাখক। আজিৰ দিনটো জিৰণি লোৱাৰ আৰু নিজকে সুস্থ কৰি তোলাৰ দিন। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাৰ হেঁচাতকৈ নিজৰ শাৰীৰিক সুস্থতাৰ ওপৰত গুৰুত্ব দিয়ক। যুৱক-যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত আজি কোনো বিতৰ্কৰ পৰা আঁতৰি থাকক। গৃহিণীসকলে আজি ঘৰুৱা কামৰ মাজত জিৰণি ল'বলৈ চেষ্টা কৰক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলে আজি নতুন বিনিয়োগৰ পৰা বিৰত থাকিব। জ্যেষ্ঠ নাগৰিকসকলে আজি বাহিৰৰ খাদ্য পৰিহাৰ কৰক আৰু নিয়মীয়াকৈ ঔষধ সেৱন কৰক। আজি পাতল সেউজীয়া ৰঙে আপোনালোকক ইতিবাচক শক্তি প্ৰদান কৰিব। সন্ধিয়া ৫ বজাৰ পৰা ৭ বজালৈ সময়খিনি আপোনালোকৰ বাবে শুভ। আজি এটা নতুন চখ হবি আৰম্ভ কৰক, যিয়ে আপোনাৰ মনক প্ৰশান্তি দিব। এটা বিশেষ সতৰ্কবাণী, আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব, ই আপোনাৰ মানসিক শান্তি বিঘ্নিত কৰিব পাৰে। আজিৰ প্ৰশ্ন, আপোনাৰ মতে জীৱনত আগবাঢ়িবলৈ ধৈৰ্য নে সাহস, কোনটো বেছি প্ৰয়োজনীয়? কমেণ্টত জনাব। ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু চেনেলটোক সহায় কৰিবলৈ অনুদান আগবঢ়াওক। প্ৰিয় তুলা ৰাশিৰ জাতক-জাতিকাসকল, আজি 18 আগষ্ট আপোনালোকৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিত আৰু চিত্ৰা নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপুনি আজি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। আপুনি যোৱা কেইদিনমানত কৰা কষ্ট আৰু পৰিশ্ৰমৰ ফল আজি আপুনি প্ৰশংসাৰ ৰূপত পাব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ তৰফৰ পৰা আপোনালোকক এটা সাৱধানবাণী, এই সফলতাই যাতে আপোনাৰ অহংকাৰ বঢ়াই নুতুলে, সেয়া লক্ষ্য ৰাখিব। নম্ৰতাই আপোনাৰ সফলতাৰ মূল চাবিকাঠি। আজি মংগল ৰাহুৰ অৱস্থানৰ বাবে কোনো কাম খৰধৰকৈ নকৰিব। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো একাগ্ৰতা বৃদ্ধিৰ বাবে ভাল, কিন্তু মনোযোগ ভংগ কৰা বস্তুৰ পৰা আঁতৰি থাকক। যুৱক-যুৱতীৰ বাবে প্ৰেমৰ সম্পৰ্কত আজিৰ দিনটো মধুৰ, কিন্তু সংগীৰ ভাৱনাক সন্মান কৰক। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামত নতুনত্ব অনাৰ দিন। চাকৰিজীৱীসকলে অফিচত উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক নকৰিব আৰু ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব। বৃদ্ধসকলে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, বিশেষকৈ গাঁঠিৰ বিষৰ প্ৰতি সাৱধান হ'ব। আজি দুপৰীয়া ১ বজাৰ পৰা ৩:৩০ বজালৈ আপোনাৰ বাবে শুভ সময়। গোলাপী ৰং আজি আপোনাৰ বাবে ভাগ্যশালী। শনিৰ প্ৰভাৱ কমাবলৈ সাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক বা নীলা ৰত্ন ব্যৱহাৰ কৰক। আজি নিয়মীয়াকৈ ব্যায়াম কৰিবলৈ নাপাহৰিব, কাৰণ শৰীৰৰ সুস্থতাই আপোনাৰ প্ৰকৃত সম্পদ। আজিৰ প্ৰশ্ন, আপুনি কি ভাবে, জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম নে ভাগ্যৰ প্ৰয়োজন বেছি? কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে চেনেলটোক সহায় কৰক, লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক। প্ৰিয় বৃশ্চিক ৰাশিৰ জাতক-জাতিকা, আজি 18 আগষ্ট 2024 মঙলবাৰ। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত অৰ্থাৎ তুলা ৰাশি আৰু চিত্ৰা নক্ষত্ৰত ভ্ৰমণ কৰি আছে। গ্ৰহৰ এই অৱস্থানে আপোনাক আজি অলপ সাৱধান হ'বলৈ ইংগিত দিছে। আজি আপুনি মানসিক অশান্তি বা আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে। চন্দ্ৰৰ দ্বাদশ স্থানত অৱস্থান আৰু শনিৰ দৃষ্টিৰ বাবে
আজি কোনো ডাঙৰ সিদ্ধান্ত লওঁতে অতি সাৱধান হ'ব। আপোনাৰ ঘনিষ্ঠ বন্ধু বা পৰিয়ালৰ কোনো সদস্যই আপোনাৰ আৱেগৰ সুযোগ ল'ব পাৰে, গতিকে কাকো অন্ধভাৱে বিশ্বাস নকৰিব। আপুনি নিজেই অতি দক্ষ আৰু আত্মবিশ্বাসী, সেয়েহে আপোনাৰ অন্তৰাত্মাৰ কথা শুনক। বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে পৰামৰ্শ শিক্ষাৰ্থীসকলৰ বাবে আজি মনোযোগ ধৰি ৰখা কঠিন হ'ব পাৰে। সেয়েহে পঢ়াৰ মাজত অলপ বিৰতি লৈ শান্ত সংগীত শুনক। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থকাটোৱেই ভাল। সংগীৰ সৈতে কথা পাতোতে সাৱধান হওক। গৃহিণীসকলে আজি ঘৰুৱা কামৰ মাজতো নিজৰ মানসেনাইক শান্তিৰ বাবে সময় উলিয়াওক। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত আজি কাৰো সৈতে তৰ্ক নকৰিব। শান্ত হৈ কাম কৰাটোৱেই আপোনাৰ সফলতাৰ চাবিকাঠি। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব। বিশেষকৈ গাঁঠিৰ বিষ বা হজমৰ সমস্যা থাকিলে অৱহেলা নকৰিব। আজিৰ শুভ কাৰ্য। আজি শান্ত সংগীত শুনাটো আপোনাৰ বাবে অতি উপকাৰী হ'ব। আজি কাকো ধাৰলৈ টকা নিদিব আৰু কাৰো পৰা ধাৰ নল'ব। আজি আপোনাৰ বাবে ৱাইন ৰেড বা গাঢ় ৰঙা ৰংটো ভাগ্যশালী। বন্ধুসকল, আজিৰ জ্যোতিষীয় প্ৰশ্ন, আপোনাৰ মতে জীৱনৰ কঠিন সময়ত হৃদয়ৰ কথা শুনা ভাল নে তৰ্ক মানি চলা ভাল? কমেণ্টত জনাব। এই তথ্য আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰিছোঁ। গতিকে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে চেনেলটোক সহায় কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় ধনু ৰাশিৰ ব্যক্তিসকল, আজি 18 আগষ্ট 2026 মঙলবাৰ। আজি চন্দ্ৰচিত্ৰা নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট ব্যস্ততাৰে ভৰা হ'ব। কামৰ হেঁচা বৃদ্ধি পাব পাৰে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম শেষ কৰিবলৈ আপুনি অতিৰিক্ত পৰিশ্ৰম কৰিব লাগিব। ব্যৱসায়িক ভ্ৰমণৰো যোগ আছে, সেয়ে মানসিকভাৱে সাজু থাকক। নিজৰ ওপৰত বিশ্বাস ৰাখক। আপুনি যিকোনো বাধা অতিক্ৰম কৰিবলৈ সক্ষম। দুপৰীয়া ৩ বজাৰ পৰা ৬টা বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। ই আপোনাৰ কেৰিয়াৰৰ বাবে ভাল হ'ব। আজি নীলা ৰং আপোনাৰ বাবে শুভ। সাৱধান হ'ব, আজি কাৰো সৈতে তৰ্কত লিপ্ত নহ'ব। ধৈৰ্য ধৰক। আজি কোনোবা এজনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰক। আজিৰ প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফলতাৰ বাবে কি আটাইতকৈ গুৰুত্বপূৰ্ণ? ধৈৰ্য নে সাহস? কমেণ্টত জনাওক। চেনেলটোক সমৰ্থন কৰিবলৈ QR কোড ব্যৱহাৰ কৰক। লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি 18 আগষ্ট 2024 মঙলবাৰ আপোনালোকৰ বাবে এক অতি শুভ আৰু ইতিবাচক দিন। চন্দ্ৰ তুলা ৰাশি আৰু চিত্ৰা নক্ষত্ৰত অৱস্থান কৰাৰ বাবে আজি আপুনি মানসিকভাৱে অতি উৎসাহী আৰু সুৰক্ষিত অনুভৱ কৰিব। আপোনাৰ ৰাশিৰ 10ম স্থানত সূৰ্য আৰু কেতুৰ অৱস্থানে কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ দিব। যদি আপুনি আজিৰ কামবোৰ সঠিক পৰিকল্পনাৰে কৰে, তেন্তে দিনটোৰ শেষত আপুনি আশাতীত সফলতা লাভ কৰিব। কিন্তু সাৱধান, দুপৰীয়া 3:15 পিছত কোনো গুৰুত্বপূৰ্ণ কাম পিছুৱাই নিদিব, কাৰণ গ্ৰহৰ অৱস্থান সলনি হ'ব। আজি আপোনাৰ পোছাকত গাঢ় ৰঙা বা ক্ৰিমছন ৰঙৰ ব্যৱহাৰ কৰক। ই আপোনাক ব্ৰহ্মাণ্ডৰ ইতিবাচক শক্তিৰ সৈতে সংযোগ কৰিব। ৰাহুৱে আপোনাৰ দৈনন্দিন কামত বাধা দিব পাৰে। সেয়েহে তৰ্ক-বিতৰ্ক বা মানসিক চাপৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজনীয়। বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে পৰামৰ্শ শিক্ষাৰ্থীসকলৰ বাবে আজি একাগ্ৰতা বৃদ্ধিৰ দিন। চিত্ৰা নক্ষত্ৰই আপোনাক নতুন কিবা শিকিবলৈ প্ৰেৰণা দিব। চাকৰিজীৱী আৰু যুৱক-যুৱতীসকলৰ বাবে আজি প্ৰগতিৰ দিন। আপোনাৰ কামৰ প্ৰশংসা হ'ব। কিন্তু অহংকাৰৰ পৰা আঁতৰি থাকক। ব্যৱসায়ীসকলৰ বাবে আজি সাৱধানতা অৱলম্বন কৰাৰ দিন। কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। গৃহিণীসকলৰ বাবে আজি পৰিয়ালৰ সৈতে ভাল সময় কটোৱাৰ দিন। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ যত্ন ল'ব। বিশেষকৈ হজম শক্তি বা গাঁঠিৰ বিষৰ ক্ষেত্ৰত অৱহেলা নকৰিব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰাটো আপোনাৰ বাবে এক মহান পুণ্যৰ কাম হ'ব। আজিৰ প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফল হ'বলৈ ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে আপোনাৰ কঠোৰ পৰিশ্ৰম? কমেণ্টত অৱশ্যেই জনাব। যদি আপুনি এই মাৰ্গদৰ্শন ভাল পাইছে, তেন্তে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে আমাক সহায় কৰক। যদি আৰ্থিকভাৱে সহায় কৰিব নোৱাৰে, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰক। প্ৰিয় কুম্ভ ৰাশিৰ জাতকসকল, আজি 28 আগষ্ট মঙলবাৰ আপোনালোকৰ বাবে পাৰিবাৰিক সম্পৰ্কবোৰ অধিক সুদৃঢ় কৰাৰ দিন। আজি চন্দ্ৰ তুলা ৰাশি আৰু চিত্ৰা নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপোনাৰ মনত কিছু অস্থিৰতা আহিব পাৰে।
আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ মাজত যদি দীৰ্ঘদিন ধৰি কোনো মতানৈক্য বা তিতা কেঁহা চলি আছে, তেন্তে আজিৰ দিনটো সেইবোৰ দূৰ কৰাৰ বাবে অতি উত্তম। মনত ৰাখিব, পৃথিৱীত যিমানেই বন্ধু-বান্ধৱ নাথাকক কিয় বিপদৰ সময়ত কেৱল আপোনাৰ পৰিয়ালেই আপোনাৰ কাষত থিয় হ'ব। আজি আপোনাৰ আপোনজনসকলক তেওঁলোক আপোনাৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া কামৰ জৰিয়তে দেখুৱাই দিয়াৰ সুযোগ। তেওঁলোকৰ আশাৰ তুলনাত অলপ বেছি কৰি চাওক, ই সম্পৰ্কত এক নতুন মধুৰতা আনিব। অৱশ্যে মীন ৰাশিত শনিৰ প্ৰভাৱৰ বাবে দীৰ্ঘম্যাদী কামত খৰখেদা নকৰিব, ধৈৰ্য ধৰিব। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ দিয়াৰ দিন, কিন্তু এলাহ নকৰিব। চাকৰিজীৱীসকলে উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক কৰা পৰিহাৰ কৰিব। আজি মৌন হৈ থকাটোৱেই লাভজনক হ'ব। ব্যৱসায়ীসকলে আজি নতুন বিনিয়োগ কৰাৰ সময়ত নথিপত্ৰ ভালদৰে পৰীক্ষা কৰিব। খৰখেদাত লোৱা সিদ্ধান্ত লোকচানজনক হ'ব পাৰে। বয়োজ্যেষ্ঠসকলে স্বাস্থ্যৰ যত্ন ল'ব, বিশেষকৈ গাঁঠিৰ বিষক অৱহেলা নকৰিব। আজিৰ এটা ভাল উপায় হ'ল পৰিয়ালৰ সৈতে শান্তিপূৰ্ণ সময় কটোৱা আৰু সম্ভৱ হ'লে একেলগে আহাৰ গ্ৰহণ কৰা। আজিৰ আপোনাৰ প্ৰশ্ন: আপোনাৰ জীৱনত এনে কোনজন ব্যক্তি আছে, যাৰ এটা মাত্ৰ কথাই আপোনাৰ সম্পূৰ্ণ দিনটো সলনি কৰি দিব পাৰে? কমেণ্টত অৱশ্যে জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ অহাৰ বাবে আমি বহু কষ্ট কৰোঁ। সেয়ে ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ শক্তি। মীন ৰাশিৰ জাতক-জাতিকাসকল, আজি 18 আগষ্ট মঙলবাৰ আপোনালোকৰ বাবে পৰিয়ালৰ সৈতে সময় কটোৱাৰ আৰু দায়িত্ব পালনৰ দিন। চন্দ্ৰ আজি তুলা ৰাশি আৰু চিত্ৰা নক্ষত্ৰত অৱস্থান কৰিছে। আপোনাৰ ৰাশিত শনি বক্ৰী হৈ থকাৰ বাবে আজি কোনো কামতে খৰখেদাকৈ সিদ্ধান্ত নল'ব। আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলে বাহিৰৰ পৰা যথেষ্ট প্ৰশংসা আৰু সন্মান লাভ কৰিব, যিটো আপোনাৰ বাবে গৌৰৱৰ বিষয়। তেওঁলোকৰ প্ৰয়োজনৰ সময়ত আপুনি তেওঁলোকৰ কাষত থিয় দিয়ক। ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন, অন্যথা মন চঞ্চল হ'ব পাৰে। যুৱক-যুৱতীসকলে আজি কোনো তৰ্ক-বিতৰ্কত লিপ্ত নহ'ব। গৃহিণীসকলে আজি পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি চকু ৰাখিব। চাকৰিজীৱীসকলে আজি কৰ্মক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব, কাৰণ উচ্চপদস্থ বিষয়াৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে আজি ডাঙৰ বিনিয়োগৰ পৰা বিৰত থাকক। আজি এটা ভাল কাম হিচাপে ঘৰত পুষ্টিকৰ ৰাজুটি প্ৰস্তুত কৰি পৰিয়ালৰ সৈতে আনন্দৰে গ্ৰহণ কৰক। সাৱধান হওক, কোনো অচিনাকি ব্যক্তিৰ ওপৰত অতি বিশ্বাস নকৰিব। প্ৰতাৰণাৰ চিকাৰ হ'ব পাৰে। আজিৰ প্ৰশ্ন: আপোনাৰ মতে জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম নে ভাগ্যৰ সহায় বেছি প্ৰয়োজন? কমেণ্টত জনাব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু আপোনাৰ সাধ্য অনুসৰি দান আগবঢ়াই আমাক উৎসাহিত কৰক।